নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ ভিডিঅ'সমূহ যদি ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া আইতা আমাৰ গাঁৱৰে হয়, বেলেগ গাঁৱৰ নহয়। আইতাৰ নামটো কৈ দিয়কচোন আপুনি। মোৰ কমলা শইকীয়া। কমলা শইকীয়া। সেই কিমান বয়স হৈছে এতিয়া? মোৰ এতিয়া 60 বছৰ হৈছে। 60 বছৰ। আপুনি ইমান বয়সতো যে বয়সক নেওচি এই কোম্পানীত সোমাই যে কৰ্ম কৰি গৈছে, এনেই বহি থকা বোৱাৰী বা মহিলাসকলক আপুনি কি বুলি ক'ব, কওক দুআষাৰ। মই বহি থকা বোৱাৰীসকলো যেন মোৰ নিচিনাকৈ ওলাই যাওক, বহি থকা বোৱাৰীবিলাকো যেন স্বামী টকা পইচালৈ আশা নকৰি এনেকৈ নিজে ইনকম কৰি খোৱাটোৱে মই বাঞ্ছা কৰোঁ। হয়, মই 60 বছৰ বয়সতো মই এতিয়া এনেকুৱা চেম কৰিছোঁ। হয়, ল'ৰা ছোৱালীৰ ওপৰত যে খাম বুলি নিৰ্ভৰ নকৰি মই ল'ৰাই যে খুৱাব, বোৱাৰীয়ে খুৱাব, মোক আৰু কোনো নিৰ্ভৰ কৰা নাই। মোৰ নিজৰ ভৰিত নিজে থিয় দি খাবৰ কাৰণে চেম কৰিবলৈ মই ওলাই গ'লোঁ সাহস কৰি। কিন্তু মই লিখিবও নাজানো, পঢ়িবও নাজানো, মোৰ সেইখিনি অভিজ্ঞতা নাই যদিও মই সাহস কৰি আগবাঢ়ি গৈছোঁ। হয়, আপুনি এদিন সফল হ'ব, চেষ্টা কৰি যাওক। এয়া আইতা হৈছে আমাৰ গাঁৱৰে, ইমান ৰ'দক নেওচি অহাৰ কাৰণে মই ভিডিঅ' এটা প্ৰস্তুত কৰোঁ বুলি ভাবিলোঁ, আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ বুলি ভাবিলোঁ। কওক আৰু দুআষাৰমান। এনেকুৱা কোম্পানীত সোমাই কেনেকুৱা লাগিছে আপোনাৰ? এনেকুৱা কোম্পানীত সোমাই বহুত ভাল লাগিছে। বহুত মিটিং মাৰি মোৰ আৰচিএমৰ কথাই সদায় ভাবিলোঁ, আৰচিএমৰ সপোন দেখিলোঁ। সেই সপোন মোৰ আশা পূৰ্ণ কৰিবৰ কাৰণে মই আৰচিএমৰ বুকুত লৈয়ে মই ৰ'দ বৰষুণ কাটি কৰি এনেকৈ প্ৰডাক্ট বিক্ৰী কৰিছোঁ। কাৰণ কেলৈ সেই প্ৰডাক্টৰ পৰা ধৰি লওক মিঠাতেলটো যিটো বিক্ৰী কৰোঁ 280 টকা, মানুহে ল'বলৈ ভয় কৰে। কিন্তু সেই মিঠাতেলটো খালে প্ৰেছাৰ, চুগাৰ, গেষ্ট্ৰিক গোটেইখিনি যে কমি যাব, আমি সম্পূৰ্ণ বিতৰণ কৰি দিলেও কিছুমানে ল'বলৈ মন কৰে, কিছুমানে মন নকৰে। আৰু কিছুমানে আৰচিএমৰ বস্তু আনিছে বুলি মুখখন কোচাই ভিতৰলৈ যায়, কিছুমানে বস্তু প্ৰডাক্ট লয়, টানি লয়। সেইবিলাক ঘাট প্ৰতিঘাতৰ মাজে চলিছোঁ আৰু যোৱালৈকে গৈয়ে আছোঁ আৰু বিক্ৰী কৰিয়ে আছোঁ। মোৰ এতিয়া 5 মাহ হৈ গ'ল, 4 মাহ পাৰ হৈ 5 মাহত সোমালে। মুঠতে আমি মহিলা বুলিয়ে যে এনেই ঘৰত বহি থাকি এনেই সময়বোৰ য'তে ত'তে কথা পাতি মেলি সময়বোৰ পাৰ কৰাতকৈ আমি এটা নিজৰ সংস্থাপন লৈ নিজে আগবাঢ়ি যোৱাটোৱে কৰ্তব্য নহয় জানো? স্বামীৰ ওপৰত খাম বুলি নাভাবি। এই আইতাকে চাওকচোন, আপোনালোকে এনেকৈ আমি মহিলাসকলে আগবাঢ়ি যাব লাগিব। সকলো যেন এনেকৈ বুজাইও দিছোঁ। ঘৰত বহি থকা ধৰি লওক কিছুমান সৰু সৰু বোৱাৰীকো ধেৰ শিকাইছোঁ, মোৰ নিচিনা কৰ্ম কৰ, তহঁতি স্বামীলৈ আশা নকৰিবি, মোৰ এইটো বহুত ভাল প্ৰডাক্ট। অকল বা কোম্পানীয়ে নহয় বাৰু ন, বহুত কাম আছে আজিকালি। আজিকালি এইভাগে নিজে ইনকম কৰিব লাগে, খাব লাগে। কিনো আজিকালি কোনোবাই দিব খাম বুলি লৈ থাকিব নালাগে। ভুল, হয়, সেইটো একেবাৰে ভুল। মই সেই বুলি সাহস কৰি নপঢ়া নুশুনা যদিও সাহস কৰি ওলাই গ'লোঁ। আজি 60 বছৰ বয়সতো আপুনি সাহস কৰিছে, সেয়া সঁচাকৈ মই দেখি আছোঁ। সেইকেইদিনৰ ইমান প্ৰখৰ ৰ'দত আপুনি ঘূৰি ফুৰিছে, কিন্তু আজি আমাৰ ঘৰলৈ অহাৰ কাৰণে আপোনাক ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ পাৰিলোঁ। সেয়া আগতেও আহিছে, বস্তু লওঁ আমিও, আজিও ল'ম। এয়া বস্তু দেখুৱাম, এতিয়া চাব আপোনালোকে। এইবিলাক বস্তু, এইটো তেল নেকি? এইটো তেল। কিহত কি তেল? এইটো ওকণি যায়, মাথাত ল'লে চুলিটো ফিৰফিৰা হয়। এইটো আৰচিএমৰ তেল, এইটো বহুত ভাল তেল। তাৰপিছত এইটো হ'ল বডি লোচন। এইটো হ'ল চাহৰ পেকেট। এইটো খালে মানে গেষ্ট্ৰিক নাইকিয়া হয়, চুগাৰ নাইকিয়া হয়। ৰাতিপুৱা লাল চাহত কেইটামান দি পিনি খাব লাগে, গেষ্ট্ৰিক কমি যায়। তাকে মানুহবিলাকক বুজাই দিওঁ আৰু কিছুমানে লয়, কিছুমানে নলয়। এইটো হেৰি চাহৰ পেকেট। তাৰপিছত এইটো হ'ল মাথা বিষৰ বাচন ধোৱা। এই চাবোন ধৰক ইউজ কৰি মই বহুত ভাল পাইছোঁ সঁচাকৈ। একদম বহুত ফেনাই, কাঁহী বাতিও বহুত চফা হয়, বহুত ভাল লাগে গা ধোৱা। আমাৰ তাৰমানে গাঁৱত সকলোৱে একদম বহুত ভাল পাইছে, সকলো মুখতে শুনো। একদম আমাৰ চবে কয়, আইতাৰ কথা কয়, একদম চাবোন চেম্পু ভাল লাগিছে বহুত বুলি। ল'বলৈ ভয় কৰাটো কিছুমানে তাৰমানে টকা পইচাৰ অভাৱৰ মনত ল'ব নোৱাৰে। তথাপিও এইডোখৰ চাবোন বহুত ভাল, এইডোখৰ অলপ দামী চাবোন। তাৰপৰা এইটো এইবাৰ নতুনকৈ আহিছে, খজুলি সৰু ল'ৰা ছোৱালী মানে গা ধোৱালে মানে খজুলি একো নাথাকে, খজুলি একেই 10 টকা।
এইবিলাকে বস্তু মই এইবোৰ 10 টকীয়া চাহপাত এনেকৈ বিক্ৰী কৰিছোঁ। এইবিলাকে ভিমবা চাবোন বহুত বিক্ৰী কৰিছে, ৰাইজে লৈ ভাল পাইছে। এইডোখৰ হ'ল কাপোৰ ধোৱা চাবোন, মানে কাপোৰ জ্বলা দিব নালাগে, বগা কাপোৰ বহুত চফা হয়। এইবিলাকে কৰি আছোঁ আৰু কি কৰিবা। কম আছিলে, আমাক এইকেইটা কাটিব দিলে, মাটি ৰুব দিলে, ধান বান্ধিব দিলে, ল'ৰা ছোৱালী কোচাত লৈ পিনি ধান বান্ধিব দিলে, সেইবিলাকে শিকালে। কম পঢ়া শুনা যদি বহুতখিনি কাম কৰিব কিন্তু পঢ়া শুনাটো একেবাৰে মোৰ নাই বুলি ক'লেও মোৰ বেয়া নহয়, তেও মই সাহস কৰি ওলাই গৈছোঁ। এতিয়া ফোনটো মই যদি ভিডিঅ'টো চাই ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই আজিলৈ।